নমস্কাৰ, মই গুলচন হাজৰিকা, কবি ৰূপম বৰা। কবিতাৰ শিৰোনাম ধুমুহালৈ শেষ চিঠি। সপোনৰ উৰুষা পজা কিমান ভাঙিবি, দৰিদ্ৰতাৰ গইনালৈ কিমান আৰু কন্ধুৱাবি। মোৰ হৃদয়খন এখন ভগ্ন হৃদয়ৰ বলা এজাক প্ৰবল ধুমুহা। মৃত্যুৰ বগা চেলেং মেৰিয়াই আজি মই মৌন, তথাপিও শান্ত নহয় তই। জীৱনৰ সূতাডালি আধাতেই ছিঙিলে, জীৱনৰ সূতাডালি আধাতেই ছিঙিলে, জুপুৰীৰ অস্তিত্ব কেতিয়াবাই হেৰুৱালে। পাৰিবিনে তাত আশাৰ ফুল ফুলাব? অভিজাত্যৰ পশুবোৰক গৰীবৰ ঘামৰ মূল্য নুবুজাও কিয়? নে দৰিদ্ৰই ই তোৰ ধ্বংসৰ যোগ্য লক্ষ্য? উপহাস তোৰ লক্ষ্যকাৰ, য'ত তোৰ অভাৱ শত দক্ষতাৰ।